Hello everyone, welcome to my channel মোৰ পাকঘৰ। আজি মই ৰেচিপি এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিটো আমি সকলোৱে খাই ভাল পাওঁ। আপোনাৰ মোৰ সকলোৰে প্ৰিয় মমো, কিন্তু এটা নতুন টুইষ্টৰ সৈতে। আমি আজি বনাবলৈ ওলাইছোঁ ৰং বিৰঙৰ মমো, কিন্তু মই ইয়াত কোনো ধৰণৰ বাহিৰৰ পৰা কিনা ৰং ব্যৱহাৰ কৰা নাই। আহকচোন চাওঁ কেনেকৈ বনায়। মই আজি গাহৰি মাংসৰ মমো বনাব বিচাৰিছোঁ। তাৰ কাৰণে মই গাহৰি মাংসখিনি বইল কৰি লৈছোঁ আৰু সৰু সৰু পিছত কাটি লৈছোঁ, কিন্তু আপোনালোকে ইচ্ছা কৰিলে পেষ্টটো বনাই ল'ব পাৰিব। ইয়াত মই মিহলি কৰিছোঁ পিঁয়াজ, আদা আৰু নহৰু। এইখিনি সৰু সৰুকৈ কুটি লৈছোঁ। এতিয়া এইখিনিত মিলাম চয়া চচ। অকণমান মিহলাব, বেছি মিহলোৱাৰ প্ৰয়োজন নাই, কাৰণ আমি ইয়াত অকণমান নিমখো মিহলাম। আধা চামুচ জালুকৰ গুড়ি মিহলাইছোঁ আৰু এতিয়া মিশ্ৰণখিনি ভালকৈ মিহলাই লৈছোঁ। এতিয়া মমো ৰেপটো বনাবৰ কাৰণে আধা কাপ ময়দা লৈছোঁ। তাত অকণমান ৰিফাইন অইল, নিমখ আৰু গাহৰি মাংস বইল কৰা এক্সট্ৰা পানীৰ 2 চামুচমান দিছোঁ। এতিয়া মই নীলা ৰঙৰ বাবে শুকান অপৰাজিতা ফুল লৈছোঁ আৰু ইয়াক মই গৰম পানীত উতলাই নীলা ৰংটো তৈয়াৰ কৰি ল'ম। আপোনালোকে জানেনে, অপৰাজিতা ফুলৰ ৰস স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। এতিয়া মই ময়দাখিনি ভালকৈ গুঠি ল'ম। আৰু এয়া চাওক, নীলা ৰঙৰ ময়দাখিনি তৈয়াৰ হৈ গ'ল। এতিয়া মই গৰম তেলত হালধি মিহলাই হালধীয়া ৰংটো তৈয়াৰ কৰি লৈছোঁ। বিট বইল কৰি ৰঙা ৰংটো তৈয়াৰ কৰি লৈছোঁ আৰু ধনিয়াৰে মই সেউজীয়া ৰংটো তৈয়াৰ কৰি লৈছোঁ। এতিয়া ময়দাখিনিৰ পৰা সৰু সৰু বল বনাই মই ৰুটিৰ নিচিনাকৈ বেলি ল'ম। কিন্তু ৰুটিখন বেলোতে মন কৰিব যে মাজৰখিনি যাতে ডাঠ আৰু কাষবোৰ পাতল হয়। এয়া চাওক, মই বেলি লৈছোঁ। ইয়াৰ কাষবোৰ পাতল হৈছে আৰু মাজৰখিনি মই ডাঠকৈ ৰাখিছোঁ। এতিয়া মাংসৰ মিশ্ৰণখিনি মাজত দি মই মমোৰ আকাৰ দি যাম। আপোনালোকে চাই থাকিব মই কেনেধৰণে মমোৰ আকাৰ দিম। এনেদৰে ৰুটিৰ কাষটো আঙুলিৰ মাজত লৈ এটাৰ পিছত এটাকৈ প্লেট বনাই যাব। প্ৰথম অৱস্থাত হয়তো বনাবলৈ অকণমান টান পাব, কিন্তু 2-3টা বনোৱাৰ পিছত আপোনাৰ সহজ যেন লাগিব। চাওক, এনেধৰণৰ মমোৰ আকাৰ দিলোঁ। মই আকৌ এটা মমো আপোনাক ভালদৰে দেখুৱাই দিছোঁ। এতিয়া মই ৰাইচ কুকাৰত পানী অলপ দি মমোখিনি ভাপত সিজিবলৈ দিম। আপোনালোকৰ যদি ৰাইচ কুকাৰ নাই, তেতিয়াহ'লে এটা কেৰাহীত পানী অলপ দি ওপৰত খৰাহী এটা দি তাতো বনাব পাৰিব, বা আপোনালোকৰ যদি মমো ষ্টিমাৰ আছে আপোনালোকে তাতেও বনাব পাৰিব। এতিয়া মই 20 মিনিটমানৰ কাৰণে মমোখিনি সিজিবলৈ দিম। 20 মিনিট হ'ল। এতিয়া চাওক, মমোখিনি আমাৰ ৰেডি হৈ গৈছে।
মোৰ এই ম'মৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে মোক একেবাৰে জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তেওঁলোকক অশেষ ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহি থকা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে তো ফ্ৰেণ্ডছ আজিলৈ আহোঁ আগলৈ আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে টিল দেন বাই বাই